আরে দেখো কি হচ্ছে মোর একেবারে হচ্ছে কি কবি মন একেবাৰে ভাল নহয় হঠাৎনো কি হ'ল আজি মনটো ভাল নোহোৱা হ'ল যে আনিলাচোন তইহে আমাক জোচ দি থাকছ আজি কি হ'ল পরিবর্তন হব লগা কি কারণ থাকিও আৰে ভাই কেতিয়াবা জানো সূৰ্যগ্ৰহণ নালাগে আজি সূৰ্যগ্ৰহণ লাগিছে বুলিয়ে ধৰচোন তহঁতে একো বুজি নাপাওঁ মোৰ মনৰ ভিতৰত কি চলি আছে কেনেকৈ বুজিবি এই আমি বুজি নোপোৱা কি কথা থাকিব পাৰে আরে ক না বলে কেনেকে জানি আৰে ভাই কাৰোবাৰ প্ৰেমত পৰা নাইতো ৰাইট ৰাইট কথা হে কি কথা ক'ব আহিছো এইবোৰ কথা কৈ এনেই মোৰটো গম কৰি নল'বিচোন প্ৰেমত পৰি কেঁচা পিঠা খালে পাইছ ডিপু অবশ্যই পিঠা খোৱা ভিতৰত নহয় ই আনকহে পিঠা খুৱায় হে এইবিলাক কথা মোক কৈ নাথাকিবি মই একেবাৰে ভাল নহয় নাপায় নাপায় ই একেবাৰে নিমাখিত প্ৰাণী ই এইবিলাক একোৱেই নাজানে অৱশ্যে যৌৱনকালত একো নজনাটো ভাল কথা নহয় তথাপিও সি কৈছে যেতিয়া বিশ্বাস কৰিব লাগিব মোৰ মতে ডিপু এজাৰ ফুলৰ প্ৰতীক মানে মানে আৰু কি এজাৰ ফুলত যে বসন্ত নাপালে সেইকাৰণে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাকো আছেনে মোলৈ তোলৈ যিটো মোৰ মই যাওঁ দেই আৰে ক'ত যাওঁ বে ঐ তহঁতে তলা মাৰি থৈ আহিবি দেই মই যাওঁ আৰে কি সঁচাই গ'ল তুই যে বল সি গ'ল যেতিয়া আমিও যাওঁ দে এ বল বল দেউতা মাজনী তোমাৰ দৰৱ খোৱাৰ সময় হৈ গ'ল দৰৱ খাওঁ জানো মাজনী কিয় নাখাবা আকৌ দৰৱ এয়া লোৱা এতিয়া সময়মতে দৰৱ খালেহে সোনকালে ভাল হ'বা আৰু এচামুচ লোৱা চাহ দেউতা অকণমান উঠি দিয়াচোন অকণমান বহি দিলে ভাল পাবা মোৰ কাৰণে কিমান কষ্ট কৰিব মাজনী মাৰ অনুপস্থিতিত ঘৰৰ সকলো দায়িত্ব তই মোৰ পাতি ল'ব লগা হৈছে তই মোক তোৰ নিদিবি মাজ তেনেকৈ কিয় কৈছা দেউতা জীয়েক হিচাপে জানো মোৰ দায়িত্ব নাই তোমালোকৰ প্ৰতি দাদা আৰু মোৰ বাবে তুমি কিমান ত্যাগ কৰিছা আৰু তোমাৰ মৰমৰ বাবে আমি মাৰ অনুপস্থিতি অনুভৱেই কৰিব নোৱাৰিলো দাদা মই এই দেউতাক দৰৱ খুৱাই আছো থলা বিক্ৰম দা আহা বহাই হ'ব হ'ব দাদা পুৰা ভালনে আছো ইহঁত দুটাৰ বৰ কষ্ট হৈছে ইহঁত দুটাই মিছাতে কষ্ট কৰিছে একো নাই দেউতা ভাল হৈ যাব ডাক্তৰ আছে যেতিয়া পুৰা ভাল হ'বই কেনেকৈনো ভাল হ'ব ডাক্তৰে কৈছে মোৰ বোলে কোনো চিকিৎসাই নাই দেউতা ইহঁত দুটাই মোৰ পৰা কথা লুকুৱাইছে বুজিছো কিজানি মই অন্তৰত আঘাত পাওঁ 3-4 লাখকৈ টকা মোৰ বাবে খৰচ কৰিলে ইহঁত দুটাৰ ভৱিষ্যত বুলি
দেউতা তুমি কিয় চিন্তা কৰিছা দেউতা নিচাটো তোমাক চিকিৎসা কৰাৰ দায়িত্ব মোৰ দেউতা হ'ব তোমালোক বাহিৰতে বহাই দিছো হ'ব পৰা এনেবোৰ পৰিস্থিতিত মই বাৰু কেনেকৈ ফুৰি কৰিম কোৱাচোন আপুনি ইমান বেছি হৈছে বুলি কোৱা নাই কিয় আমি নাজানো বুলিহে ধেমালি কৰিছোঁ তহঁতে চা দেউতাৰ পেঞ্চনৰ টকাৰে মই জিমটো লৈছিলোঁ বেংকৰ পৰা লোন লৈছিলোঁ এতিয়া বেংকৰ লোনে মাৰিম নে দেউতাৰ চিকিৎসা বৰ চিন্তাত পৰিছোঁ আচ্ছা এই জিমৰ ল'ৰাবোৰে ফিজ পাতিবোৰ ক্লিয়াৰ কৰিছেনে নাই বাৰু কিনো কম 110জনমান ট্ৰেইনী আছে তাৰে 60জন মানেহে ফিজবিলাক নিয়মীয়াকৈ দিছে জানানে এসোপাই জিমটো বিনা খৰচতে হ'ব বুলি ভাবে আধাটো দিয়াই নাই তেওঁলোকে কিছুমান ল'ৰাৰ এইটোৱে দুখ ফকতীয়াকৈ জিম মাৰিবলৈ আহে ঠিক কৈছোঁ আমি আচলতে 2-3 মাহৰ ফিজ প্ৰথমতে এডভান্সে লৈ ল'ব বুজিছা আৰু এটা কথা জানানে দুটামানে জিমটোত দুমাহমান মাৰি পিনে আকৌ বেলেগ এটা জিমত জইন কৰে তেনেকুৱা থাকে কিন্তু কথা এটা ভাবিছোঁ কি কথা কি কথা ন আমাৰ ইয়াতে যিমানকেইটা জিম আছে এই গোটেইকেইটা জিমে মিলি কমিটি এখন গঠন কৰিব লাগে আৰু যোনখিনি ল'ৰাই ইয়াতে ফিজ পাতি নিদিয়ে সেই ল'ৰাখিনিক ক'তো মানে জিম মাৰিবলৈ দিব নালাগে এইটো ভাল ঠিক কৈছে এইটো কৰিলে ভাল হ'ব ভাল হ'ব কিমান যে দৰিদ্ৰ ল'ৰাই ফিজ পাতি ক্লিয়াৰ কৰে আৰু এটা কথা জানানে আমাৰ যে ববালে যে সাধাৰণ পাণ দোকান এখন দি পিনে নিজৰ বায়েক ভনীয়েকক কলেজত পঢ়াই আছে ঠিক কৈছে ৰাইট এইটো মানিবলগীয়া ৰাইট কেইটকা হ'ল দাদা 50 টকা গোটেই ইয়াত যদি ফ্ৰী দেখি বিটু তোমাৰ কিন্তু বৰুৱা ছাৰে বাৰে বাৰে কৈ আছে এইবোৰ নাখাবলৈ নাখাবা বাদ দিয়কচোন বৰুৱা ছাৰটো এইবিলাক ক'বই জিম কৰা ল'ৰাই কিছুমান বস্তু এৰিব লাগে আৰে কবাল দা মই ডিষ্ট্ৰিক্ট বা ষ্টেটটো নেখেলোঁ চা বিটু ডিষ্ট্ৰিক্ট বা ষ্টেটৰ কোনো কথা নাই আচলতে জিমৰ ল'ৰা আনৰ ল'ৰাই কোনো কথা ঐ ষ্টপিট বাইকত কিয় লগালি চাইকেলখন কেনেবাকৈ লাগিল দাদা বেয়া নাপাব হা মোৰ দোকানৰ আগত নহয় দাদা পিছত লাগি গ'ল বেয়া নাপাব মোক দাদা মোক ক্ষমা কৰি দিয়ক দাদা চালা ক্ষমা কৰিব লাগে ভাঙি পেলাম তোৰ চাইকেল আৰে বিটু তোৰ বাইকখনতো একোৱেই হোৱা নাই হ'বলৈ কিমান সময় লাগিছে চালা ভিকাৰী চব তেনেকৈ নক'ব দাদা এই চাইকেলখন লৈ মই মোৰ মা দেউতা মোৰ ঘৰখন সকলোবোৰ চলাই আছোঁ এই চাইকেলখন ভাঙি পেলালে মোৰ সকলো শেষ হৈ যাব দাদা মোক ক্ষমা কৰি দিওঁ হেল্ল' ছাৰ অ'কে ছাৰ বৰুৱা ছাৰৰ ফোন আহিছে ঐ ননচেন্স চিধা ৰাস্তা ল কিয় মাৰিবি এই কষ্ট কৰ আৰু দায়িত্ব ঠিককৈ কৰ হৈ যাব চিন্তা নকৰিবি চিন্তা নকৰিব বাবা আপোনাৰ বেগটো ময়ে ডাকি লৈ যাম আপুনি মিষ্টাৰ আছামলৈ ট্ৰফিটো লৈ ময়ে ফটোখন পঠাব পাৰিম বেলেগত ট্ৰফি লৈ ফটো উঠাতকৈ নিজে চেষ্টা কৰ জিমলৈ আহিবি এইবোৰ দেশ বিদেশত যিকোনো এইবোৰ খাই ফুৰিবি জিটিবোৰ পাণ খাবি গুটকা খাবি এই জিমত এই কষ্ট কৰ তয়ো পাৰিবি ক'ৰ পাৰ্থ দা লাইফটো অলপ এনজয় কৰিব লাগে নহয় খাদ্য বস্তু খাই সেইটো কোৱা এনজয় বুলি নকৰ মা দেউতাৰ পৰা কম দি পইচা আনৰ লগত কাজিয়া কৰা সেইটোক এনজয় নকৰে তাই গম পাইছা তই কিন্তু অথনি ল'ৰাটোক বন্দি ভাল কাম নকৰিলি আৰে ই চাইকেলখন আনি মোৰ বাইকখনত লগাই লৈছে মই দম নিদিলোঁ কিবা
cats don't know. Red shot, got it, even step up my feet, spread love in your street. You cats don't know. Red shot, got it, even step up my feet, spread love in your street. You cats don't know. You cats don't know. You cats don't know. চাওঁ বিটু আহাচোন অঁ চাওঁ Red shot. বিটু তুমি ল'ৰাজনক কিয় দম দিছিলা তুমি ল'ৰাজনক এৰি দিয়া হ'লে তোমাৰ সততাখিনিয়ে প্ৰকাশ পালে হয় চোৱা বিটু জিমৰ ল'ৰাবোৰক সকলোৱে বেলেগ দৃষ্টিৰে চায় হয় ছাৰ সেইকাৰণে প্ৰতিটো মুহূৰ্তত তোমালোকে সতৰ্ক হৈ থকা উচিত হয় ছাৰ তুমি যে ল'ৰাজনক দম দি আছিলা সেই মুহূৰ্তত মোক এজনে ফোন কৰিছিলে জানা হয় ছাৰ চোৱা বিটু অসমীয়াত এষাৰ কথা আছে সমানে সমানে কৰিবা কাজ হাৰিলা জিকিলেও নাই লাজ তুমি সেই ল'ৰাজনক ভদ্ৰভাৱেও ক'ব পাৰিলা হয় মোৰ ভুল হ'ল ছাৰ তোমালোকে এটা কথা মন কৰিবা সভাই সমিতিয়ে যিকোনো অনুষ্ঠানতে হওক নৱপ্ৰজন্মক দুখ দিয়েই মানুহে কথা কয় আৰু এই এনেবোৰ কথাৰ বাবে আমাৰ সুযোগ লয় খুব সুন্দৰ হ'লে নহ'ব তোমাৰ শৰীৰ আৰু মনো সুন্দৰ হ'ব লাগিব তেতিয়াহে এজন শৰীৰ চৰ্চাবিদ বুলি কোৱা যায় হয় ছাৰ ছাৰ মই এইবোৰ কথাকে কৈ থাকোঁ আমাৰ এই জিমৰ ল'ৰাবোৰৰ যে সামাজিক দায়বদ্ধতাটো আছে এই বিটোক বাৰে বাৰে কৈ থকা হয় সি একেবাৰেই নুশুনে মই আপোনাক কথা দিছোঁ ছাৰ মই আজিৰ পৰা জিমৰ বদনাম কেতিয়াও নহয় তোমাৰ সুন্দৰ শৰীৰটোৱে হৈছে তোমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তুমি হয়তো জানা প্ৰত্যেক মানুহে আমাক ফ'ল' কৰে চোৱা বিটু তুমি মই আজি যদি নেগেটিভ চিন্তা কৰোঁ তেতিয়াহ'লে সমাজত থকা বিভিন্ন উঠি অহা নৱপ্ৰজন্মই আমাক ভুল ধাৰণা কৰাৰ লগতে আমাৰ প্ৰতি নিৰুৎসাহ হোৱাটোৱে জিমৰ প্ৰতি নিৰুৎসাহ হোৱাটোৱে মূল কাৰণ হৈ পৰিব পাৰে সেয়েহে তোমালোকে শৰীৰ চৰ্চাৰ প্ৰতি ধ্যান দি আগলৈ যাতে এই ভুল ভ্ৰান্তিবোৰ নকৰা মই তাকে আশা ৰাখিছোঁ যাতে আৰু অকল শৰীৰটোৰ আকৰ্ষণীয় হ'লেই নহ'ব শৰীৰটোৰ লগতে মনটো এটা সুন্দৰ মন হোৱা উচিত হয় ছাৰ পৃথিৱীৰ আটাইতকৈ সবল শক্তিটোৱে হৈছে আমাৰ যুৱ শক্তি আমি সকলোৱে মিলি সমাজখন আগুৱাই নিব নোৱাৰিমনে ছাৰ মোক ক্ষমা কৰিব ছাৰ ঠিক আছে তুমি আজিৰ পৰা নতুন উদ্যমেৰে কাম কৰি যোৱা অ'কে অ'কে ছাৰ You cats don't know. মই বাচি নাথাকিব মাজনী তেনেকৈ কিয় কৈছা দেউতা তহঁতে মিছাকৈ কষ্ট কৰিছ এয়া কোনো কষ্ট নহয় দেউতা তোমাক আমি এই এসপ্তাহৰ ভিতৰতে বাহিৰলৈ লৈ যাম দাদাই পইচা পালি লৈ যাম টকাবোৰ মিছাতে খৰচ কৰিব নালাগেও ডাক্তৰে মোক কৈছে নহয় ডাক্তৰে কৈছে মই বেমাৰৰ নামত টকাবোৰ খৰচ কৰি দীপুৰ সপোনবোৰ ভাঙিব বিচাৰোঁ মই জানো সি এতিয়া চৰকাৰৰ ওচৰত দাৰুৱা মিছাতে মোৰ অসুখৰ নামত টকা সোপা খৰচ কৰি লাভ নহয় অ' মাজনী মই দীপুৰ সপোনবোৰ ভাঙিব নিবিচাৰোঁ কিমান উৎসাহেৰে জিমটো খুলিছে মই তাইৰ সপোন ভাঙিব নিবিচাৰোঁ মাজনী মৃত্যু মোৰ তেনেই ওচৰত নহয় দেউতা তই দুখ নকৰিবি তহঁত দুটাৰ ওচৰত মোৰ বিশ্বাস আছে তহঁতে ভালে থাকিবি
ভালে দেউতা দেউতা দীপু বৌ দেউতা তেনেকৈ নক'বা দেউতা তোমাৰ আশীৰ্বাদতে মই জিমটো আৰম্ভ কৰিছিলোঁ এতিয়া তুমি যদি তেনেকৈ কথা কোৱা আমি কাক লৈ আগবাঢ়িম দেউতা তুমি ভাল হ'বই লাগিব দেউতা তোমাক অহা সপ্তাহত আমি বাহিৰলৈ লৈ যাম দেউতা তুমি ভাল হ'বই লাগিব তুমি ভাল হ'বই লাগিব দেউতা তুমি ভাল হ'বই লাগিব আহিলে কচোন কিয় মাতিছিলি কথা এটা হ'ল নহয় চৰকাৰে জিম বন্ধ কৰি দিছে নহয় কিয় জিমেই নহয় আৰু বহুত কিবা কিবি বন্ধ কৰি দিছে তেন্তে প্ৰবালৰ আছাম খেলা কি হ'ব আছাম খেলাৰ কথা কৈছ মানুহে মানুহক লগ কৰাটোৱে অসুবিধা হ'ল ছ'চিয়েল ডিষ্টেঞ্চ বহুত মেইনটেইন কৰিব লাগিব জান তেন্তে দীপু আৰু পাৰ্থৰ কি হ'ব তাহাঁতিতো বেংকৰ লোন লৈ জিম খুলিছিলে সেইটোৱেইটোতো ডাঙৰ কথা হৈছে সি দেউতাকক এইকেইদিনতে বাহিৰত নিয়াৰ কথা আছিল তাকেইতো পইচা পাতিতো বহুত প্ৰয়োজন হ'ব এই মাহৰ ফিজ পাতিটো লৈ যেনে তেনে সি জোৰা মাৰিব পাৰিলেহেঁতেন এতিয়া দেখিছোঁ দূৰৰ ল'ৰাকেইটা ফিজ দিবলৈ আহিব নোৱাৰা 2-3 মাহৰ ফিজ এতিয়াও বহুতেই দিব বাকী আছে সি সকলোকে বিশ্বাস কৰে কাৰণে সি বিপদত পৰে জান একদম সঁচা কথা বিশ্বাস কৰিছিলোঁ কাৰণে সিহঁতক ফিজ পাতিবোৰ যেতিয়া পায় তেতিয়াই দিব কৈছোঁ কিন্তু এতিয়া চা কেনেকৈ বিপদ আহিব হঠাৎ বন্ধ কৰি দিব বুলি আমিতো সপোনতো ভবা নাছিলোঁ জিম বন্ধ কৰাৰ কাৰণ মই বিশেষ একো নেদেখিলোঁ মানে তহঁতে চা জিমবিলাকত আমাৰ ডিষ্টেঞ্চ মেইনটেইন কৰা হয় আৰু টাইমলি কৰা হয় তাকেইতো নিৰ্দিষ্ট টাইমত আমি গ্ৰুপকৈ প্ৰেক্টিচ কৰিব পাৰোঁ বন্ধৰ কাৰণ ময়ো বুজি পোৱা নাই উপায় নাই তথাপিতো চৰকাৰী নিৰ্দেশ মানিবই লাগিব তাৰোপৰি মোৰ দেউতা ঠিক আছে আমি আমাৰ জিমবোৰ বন্ধ কৰিম কিন্তু চাহৰ দোকান চেলুন তেল ডিপো এইবোৰ যদি ডিষ্টেঞ্চ মেইনটেইন কৰা হৈছে বজাৰলৈ গ'লে লকডাউনৰ অৰ্থ নাইকিয়া নিচিনাই হয় বাৰু সেইবোৰ কথা বাদ দিয়ক আমাৰ কি হ'ব আমাৰ কথা চিন্তা আমিতো চৰকাৰৰ ওচৰত ধাৰুৱা জিমবোৰ যদি বন্ধই হৈ যায় আমিনো ঋণ ক'ৰ পৰা পৰিশোধ কৰিম ইমানবোৰ ডিষ্টেঞ্চ মেইনটেইন কৰাৰ পাছতো তাকেইতো আমিতো এটা মেচিনত এটাহে মাৰোঁ বজাৰ চেলুনৰ দৰে আমাৰ তাততো ভিৰো নহয় জিম কৰিলে গাটো গৰমহে হয় কৰোণাৰ বাবেচোন আমাৰ গাবোৰ এনি টাইম এক্টিভ কৰি ৰাখিবলৈ কয় কাৰণ দুৰ্বল মানুহকহে বেছি সুবিধা লয় আমাৰ এটা পজিটিভ দিশহে আছে তাৰোপৰি আমাৰ জিমৰ লগত জড়িত প্ৰত্যেকজনেই দেখোন স্বাস্থ্যৰ প্ৰতি সচেতন আমিতো জিম কৰিলে আমাৰ দেহৰ সৰু সুৰা বেমাৰবোৰ দূৰ হয় বুলিহে আমি গম পাওঁ তাৰোপৰি তহঁতে চা কিমান ৰোগীয়া মানুহ আমাৰ জিমলৈ আহি আৰোগ্য লাভ কৰিছে জিমত কিন্তু মই নিগেটিভ দিশ দেখা নাই দেই কিন্তু আমি চৰকাৰী নিৰ্দেশনাকো আমি অমান্য কৰিব নোৱাৰোঁ এটা কাম কৰোঁ কি কাম আমি চৰকাৰক প্ৰত্যেকে আবেদন জনাওঁ আমি চৰকাৰক প্ৰতিশ্ৰুতি দিম যে তেওঁলোকে জিমৰ ওপৰত যি নীতি নিয়ম বান্ধি দিয়ে আমি তাকে পালন কৰিম অফিচৰ দৰে অন্ততঃ 30% আমাক দিব পাৰে ঠিকেই এতিয়াতো আমি বেংকৰ ঋণকেইটাওতো পৰিশোধ কৰিব পাৰিম অৱশ্যে সেইদিনা কথা এটা পালোঁ বাতৰিত শুনিছোঁ জিমবোৰ অতি সোনকালে খুলিব বুলি তো এইটো ভাল কথা তেতিয়াহ'লে আমি অফুৰন্ত আশাৰে এইবাৰ নেৰিছোঁ আৰু এইবাৰ তাকেহে আৰু এইবাৰ এৰিবলৈ নাই হঠাতেই হেৰাল কে নিনো মোৰ চোতালৰে জোনা ঠাইতেই অচিনাতম